কৰোঁ আপোনালোক ভালে আছে। আজি আমি আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো এবাৰ আমাৰ বৌয়ে বনাইছে, নিহাৰিকা শৰ্মা। এবাৰ আমি পকা অমিতা মচুৰ দালিৰ লগত জালুক দি বনাইছোঁ। খাই চাব, বহুত সোৱাদ হয় খাবলৈ। সাধাৰণতে আমি পকা অমিতাটো ফল হিচাপেই খাওঁ, কাৰণ তাৰ উপকাৰিতা বহুত। কিন্তু আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাব। অমিতাৰ মিঠাৰ সোৱাদ আৰু জালুকৰ জ্বলাটো দি পেলাই এই ডিছটো খাবলৈ বহুতেই সোৱাদ হয়। আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। আৰু আমাৰ ভিডিঅ'জবিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন আমি চাওঁ আজি বৌয়ে ৰেচিপিটো। আমি ইয়াতে আধা ফাল পকা অমিতা সৰু টুকুৰা কৰি লৈছোঁ। মচুৰ দালি একাপ ভালকৈ ধুই আধা ঘণ্টা ভিজাই ৰাখিব। এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি ল'ব। 1.5 চাহ চামুচ আদা নহৰু পেষ্ট, লগতে হালধি গুড়ি, জিৰা গুড়ি, জালুকৰ গুড়ি আধা চাহ চামুচকৈ ল'ব। এটা তেজপাত, 2টা শুকান জলকীয়া, সামান্য পাঁচফোৰণ আৰু নিমখ সোৱাদ অনুযায়ী। এতিয়া কেৰাহী এখনত সামান্য তেল দি তেলখিনি গৰম হ'লে তেজপাতখিলা, শুকান জলকীয়া 2টা আৰু পাঁচফোৰণখিনিও দি দিব। এতিয়া তাতে কাটি থোৱা পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি সামান্য ভাজা হ'লে তাতে আমি আদা নহৰু পেষ্টটো দি দিম আৰু গোটেইখিনি ভালকৈ এবাৰ ভাজি ল'ব। পিঁয়াজখিনি ভজা হ'লে তাতে আমি এতিয়া অমিতাখিনি দি দিম আৰু ভালকৈ গোটেইখিনি মিহলি কৰি দিব। অমিতাখিনি ইয়াক গলিবলৈ আৰম্ভ কৰিছে। এইখিনিতে আমি ভিজাই ৰখা দালিখিনি ইয়াতে দি দিম আৰু গোটেইখিনি ভালকৈ এবাৰ মিহলি কৰি দিব। ইয়াতে আমি এতিয়া সোৱাদ অনুযায়ী নিমখ, হালধি আৰু জিৰা গুড়াখিনি দি পেলাই ভালকৈ অলপ সময় ভাজি ল'ম। এতিয়া আমি জালুকৰ গুড়াখিনিও ইয়াতে দি দিম। অলপ সময় এইদৰে ভাজি থাকি আমি ইয়াতে আধা কাপমান পানী দি পেলাই ঢাকোন লগাই দালিখিনি সিজিব দিম। জুইৰ ফ্লেমটো মিডিয়াম ৰাখিব। 6-7 মিনিটমানৰ পিছত এবাৰ আপোনালোকে চেক কৰি চাব দালিখিনি সিজিছে নাই। যদি সিজা নাই আৰু সামান্য পানী এড কৰি গোটেইখিনি বস্তু এবাৰ ভালকৈ সিজিব দিব।
আমাৰ দালিখিনি হৈ গ'ল। শেষত আপোনালোকে অলপ ওপৰত জালুকৰ গুড়ি ছটিয়াই দিব। বেছি পানী নিদিব কাৰণ এইখন দালি অলপমান গ্ৰেভি টাইপকৈ খায়ে ভাল লাগে। আপোনালোকে এবাৰ খাই চাব আৰু আমাক জনাব কেনেকুৱা পালে।